আধা সঁচা আধা কল্পনা এই অনুষ্ঠানৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো মই চক্ৰপাণী পৰাশৰ। আজি এই অনুষ্ঠানৰ জৰিয়তে মই আপোনালোকক লৈ যাব বিচাৰিছো ত্ৰেতা যুগলৈ। হয়, মই আপোনালোকক লৈ যাম আজি শ্ৰীৰামৰ তপোভূমিলৈ। যেতিয়াই ৰামায়ণৰ কথা আহে তেতিয়াই আমাৰ মনলৈ আহে চিত্ৰকূটৰ কথা। চিত্ৰকূট নামৰ এই স্থানখিনিৰ কথা। ৰামায়ণত উল্লেখ আছে যে যেতিয়াই ৰাম বনবাসলৈ গৈছিল 14 বছৰৰ 11টা বছৰেই চিত্ৰকূটত বসবাস কৰিছিল। তেতে চিত্ৰকূটততো যথেষ্ট সমল পোৱা যাব শ্ৰীৰামৰ। এই কথা অনুভৱ কৰিয়েই আমাৰ সাংবাদিক উপস্থিত হৈছিলগৈ চিত্ৰকূটত। ৰামায়ণত আৰু এটা কথা উল্লেখ আছে যে চিত্ৰকূটতেই 11 বছৰ শ্ৰীৰামে বসবাস কৰিছিল। তাতেই শ্ৰীৰামে ৰাক্ষস বধ কৰিছিল। তাতেই লক্ষ্মণে সুপৰ্ণখাৰ নাক কাটিছিল। তাতেই শ্ৰীৰাম আৰু ভৰতৰ মিলন হৈছিল। তেন্তে চিত্ৰকূটত যথেষ্ট প্ৰমাণ আছে, যথেষ্ট তথ্য আছে। আমাৰ সাংবাদিক উপস্থিত হৈছিলগৈ চিত্ৰকূটত। চিত্ৰকূটত কি দেখিলে, তাত ৰামৰ ত্ৰেতা যুগৰ সেই পৰিৱেশ আছেনে নাই, এই সমগ্ৰ বিষয় আলোচনা কৰিবৰ বাবে আজি আমি উপস্থিত হৈছোহি এই অনুষ্ঠানৰ মাজত আৰু আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ শ্ৰীৰামৰ তপোভূমিৰ কাহিনী। আপোনালোকে চাই আছে আধা সঁচা আধা কল্পনা। আমাৰ সাংবাদিকে প্ৰথমখন প্ৰতিবেদন আগবঢ়াইছে আৰু তাত কি দেখিলে, গুহাৰ ভিতৰত কি দেখিলে আৰু কেনেকৈ আমাৰ সাংবাদিক গৈ সেই তপোভূমিত উপস্থিত হ'লগৈ, এই সমগ্ৰ কাহিনী লৈ আহিছোঁ মই। গতিকে আৰম্ভ কৰিছোঁ আমাৰ প্ৰথমখন প্ৰতিবেদন আৰু আপোনালোকে চাওক, চিন্তা কৰক আৰু আপোনালোকে প্ৰশ্ন কৰিব এয়া সঁচা নে কল্পনা। আৰম্ভ কৰিছোঁ আমাৰ প্ৰথমখন প্ৰতিবেদন। ৰামায়ণত উল্লেখ আছে যে শ্ৰীৰাম বনবাসলৈ ওলাই অযোধ্যাৰ পৰা খোজকাঢ়ি প্ৰয়াগ ৰাজ্যত প্ৰৱেশ কৰিছিল। চিত্ৰকূট पर निवास कीजिए। ঋষিমুনিৰ কথাৰ ওপৰত বিশ্বাস কৰি শ্ৰীৰামে বনবাসৰ পূৰ্বে চিত্ৰকূট নামৰ ঠাইখিনি নিৰ্বাচিত কৰিছিল। বাল্মীকিৰ ৰামায়ণতো চিত্ৰকূটৰ বিষয়ে বহুবাৰ উল্লেখ আছে। যিটো গুহাত ৰাম আৰু সীতাই বহু সময় বসবাস কৰিছিল, যি স্থানত ভৰতে ৰামক লগ পাইছিল, যি স্থানত শ্ৰীৰামৰ চকুপানী দেখি প্ৰকৃতিয়েও কান্দি উঠিছিল, যি পাহাৰত হনুমানে শ্ৰীৰামৰ নাম লৈ তপস্যা কৰিছিল। আমাক কোৱা হৈছিল যে চিত্ৰকূটত শ্ৰীৰামৰ সৈতে জড়িত বহু তথ্যৰ প্ৰমাণ এতিয়াও পোৱা যায়। এই তথ্য প্ৰমাণবোৰ কেমেৰাত বন্দী কৰিবলৈ আমি চিত্ৰকূটলৈ যাত্ৰা তাৰ পৰাই আৰম্ভ কৰিছিলোঁ, য'ৰ পৰা ত্ৰেতা কালত শ্ৰীৰামে যাত্ৰা আৰম্ভ কৰিছিল। আৰু সেইখিনি স্থান আছিল প্ৰয়াগ ৰাজ্যৰ শৃংগবেপুৰৰ। ৰামায়ণৰ মতে অযোধ্যাৰ পৰা ওলাই শ্ৰীৰামে প্ৰয়াগ ৰাজ্যৰ শৃংগবেপুৰৰ এই জলৰাশি পাইছিল। सदियां बीत जाती हैं, युग बदल जाते हैं, लेकिन कुछ ऐसी कहानी होती है जो कभी नहीं बदलती और उनके निशान हमेशा हमारे साथ मौजूद रहते हैं। ऐसी ही कहानी भगवान श्री राम की है। नमस्कार, मेरा नाम जितेश है और आज हम पहुंचे हुए हैं प्रयागराज के श्रृंगवेरपुर में, यानी वो जगह जहां से भगवान श्री राम ने अपने वनवास की यात्रा शुरू की थी। यही वो जगह है, मान्यता के मुताबिक ठीक इसी जगह से भगवान राम ने वनवासी का रूप धरा और उसके बाद यहाँ से एक लंबे वनवास के लिए रवाना हो गए। आज हम भी इसी जगह से अपने नए सफर की शुरुआत कर रहे हैं, जिसमें हमें कई ऐसी राम निशानियां मिलेंगी जिन पर विश्वास करना भी आपके लिए। ৰামায়ণত লিখা আছে যে শৃংগবেপুৰৰ ঘাটতেই শ্ৰীৰামে লগ পাইছিল কেৱতক আৰু তাৰ পাছতেই কেৱতে নিজৰ নাৱেৰে ৰাম, সীতা আৰু লক্ষ্মণক চিত্ৰকূটলৈ লৈ গ'ল। मांगी नाव न केवट आना, कहे तो हार मरण मैं जाना। कहे हमारे मरण को क्या जानते। मैं सुना हूँ कि आपके नाम में जो है अहिल्या नाम के हजारों वर्ष से जो है पत्थर शिला नारी थी, आपके पैर पड़ते जो है नारी जो है शिला बन गई थी और नारी बन गई। कहीं हमारी काट की नौका नारी बन जाएगी तो हमारे घर में जो है इससे पालन पोषण चलता है, कैसे चलेगा प्रभु। इसलिए अगर आपको पार जाना है तो पैर को धुलाना पड़ेगा। শৃংগবেপুৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ চিত্ৰকূটলৈ, য'ত শ্ৰীৰামৰ সৈতে জড়িত বহু তথ্য প্ৰমাণ পোৱাৰ সম্ভাৱনা আছে। কিন্তু চিত্ৰকূটৰ পূৰ্বে পোৱা যায় ৰাজাপুৰ। ৰাজাপুৰ হৈছে ৰামচৰিত মানসৰ ৰচয়িতা তুলসীদাসৰ জন্মস্থলী। ৰাজাপুৰতে এনে এক তথ্য প্ৰমাণ আছে যি নোচোৱাকৈ বা নেদেখাকৈ চিত্ৰকূটলৈ যাত্ৰা সম্পূৰ্ণ নহয়। हम तुलसी मानस मंदिर में हैं, जहां पर आज भी रामचरित मानस का अयोध्या कांड मौजूद है, उसकी पांडुलिपि मौजूद है, जो आपको पूरी दुनिया में
कहीं और देखने को नहीं मिलेगी। जारी जी, हमने ये सुना है कि यहाँ पे वो पांडुलिपियां मौजूद है रामचरितमानस के अयोध्या खंड की। क्या आप हमें वो दिखा सकते हैं, हमारे सामने वो प्रस्तुत कर सकते हैं? जी हाँ, इसी के लिए लोग तो देश विदेश से आते हैं। यहाँ की ये मेन चीज है। কিছু সময়ৰ পিছতেই হাজাৰ হাজাৰ বছৰ পূৰ্বে লিখা ৰামচৰিত মানসৰ পাণ্ডুলিপি আমাৰ চকুৰ সন্মুখত হ'ব, যি অমূল্য পাণ্ডুলিপি পুৰাতত্ত্ব বিভাগৰ জৰিয়তে সংৰক্ষণ কৰি ৰখা হৈছে। এইখনেই সেইখন ৰামচৰিত মানস যিখন 16শ শতিকাত তুলসীদাসে নিজ হাতেৰে লিখিছিল। অৱধি ভাষাত লিখা হৈছিল ৰামচৰিত মানস। ইমান পুৰণি যদিও ৰামচৰিত মানসৰ এটা এটা আখৰ স্পষ্টকৈ পঢ়িব পাৰি। আমি ভাবিছিলোঁ ৰামচৰিত মানস কিবা ভোজপত্ৰ অৰ্থাৎ গছৰ পাতত লিখা থাকিব, কিন্তু ৰামচৰিত লিখা হৈছিল কাগজত। कागज का आविष्कार विश्व में चाइना ने 13वीं शताब्दी में किया है। भारत में 14वीं में आया है। हाथ से घोट के लुगदी बना के कागज बनाते थे। तुलसीदास जी महाराज जी 1631 चैत्र सुदी 9वीं दिन मंगलवार को अयोध्या से लिखना शुरू किया है। कागज बनने के 400 वर्ष बाद अकबर पीरियड में लिखा गया है। और बाबा ने मानस কাগজৰ আৱিষ্কাৰ পৃথিৱীৰ ভিতৰতে প্ৰথম 13শ শতিকাত চীনে কৰিছিল। ভাৰতত 14শ শতিকাত আহিছিল কাগজ। তুলসীদাসে 16শ শতিকাৰ পৰা লিখিবলৈ আৰম্ভ কৰিছিল। কাগজ আৱিষ্কাৰ হোৱাৰ পৰা 400 বছৰৰ পিছত তুলসীদাসে লিখা আৰম্ভ কৰিছিল। मैं थोड़े कागज पर लिख रहा हूँ। ৰামচৰিত মানসত শ্ৰীৰামৰ কাহিনী পঢ়ি আৰু সেই কাহিনীৰ সৈতে জড়িত প্ৰমাণ আৰু তথ্যৰ সন্ধানত চিত্ৰকূটলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। চিত্ৰকূট মানে মন্দাকিনী নদী, মন্দাকিনী নদী মানে ৰামঘাট। আৰু ৰামঘাট মানে চিত্ৰকূটত ৰাম কথাৰ সকলোতকৈ আকৰ্ষণীয় কেন্দ্ৰবিন্দু। ৰামঘাটৰ কাষতেই আছে শ্ৰী কামতগিৰি পৰ্বত। কোৱা হয় যে বনবাসৰ সময়ছোৱাত শ্ৰীৰাম, সীতা আৰু লক্ষ্মণে চিত্ৰকূটৰ অধিকাংশ সময় কামতগিৰিতে পাৰ কৰিছিল। আজি যদিও পৰ্বতৰ স্থান মন্দিৰে ল'লে, কিন্তু মানুহৰ আস্থাৰ অলপো প্ৰভাৱ নাই পৰা। फिर भगवान आए और यहाँ माता जानकी के साथ 11.5 वर्ष तक इन्हीं कामतगिरी भगवान, इन्हीं कामतानाथ जी की 11.5 साल तक पूजा करते रहे और इस कामतगिरी की परिक्रमा लगाते रहे। तभी से ये शक्तिशाली और तपोस्थली तो पहले से है, मगर भगवान श्री राम की पूजा करने से इन कामतगिरी में इनमें ऐसी शक्ति आ गई कि कामद भेगिरी राम प्रसादा अवलोकत अपहरत विषादा। ৰামচন্দ্ৰৰ সময়ৰ চিত্ৰকূট আৰু আজিৰ চিত্ৰকূটৰ মাজত সময়ৰ বাবে আকাশ পাতাল পাৰ্থক্য দেখিবলৈ পোৱা যায়। কিন্তু ইয়ালৈ অহা প্ৰত্যেকগৰাকী ভক্ত তথা দৰ্শনাৰ্থীয়ে এইসমূহ স্থানত শ্ৰীৰামৰ সান্নিধ্য লাভ কৰা যেন অনুভৱ কৰে। अब इस जगह से जो आज का जो कामतगिरी पर्वत है, जो चित्रकूट में सबसे पवित्र जगहों में से एक है, यहीं से वो परिक्रमा शुरू होती है जिसे कामतगिरी की परिक्रमा कहते हैं, जहां पर अलग अलग जगहों पर भगवान के अलग अलग निशान मिलते हैं। अब हम इस परिक्रमा की तरफ चल रहे हैं और देखते हैं कि हमें कौन कौन से निशान त्रेता युग के यहाँ पर मिलेंगे। কামতগিৰি পৰিক্ৰমাৰ প্ৰথম দৰ্শনৰ স্থান আছিল ৰামশৈয়া। কোৱা হয় এই স্থানত শ্ৰীৰাম আৰু সীতাই বিশ্ৰাম কৰিছিল আৰু যাৰ সৈতে জড়িত প্ৰমাণ ইয়াত থকা শিলাখণ্ডত পোৱা যায়। इसमें भगवान राम यहाँ पे विश्राम किए हैं। ये जो चौड़ा निशान दिख रहा है थोड़ा सा, जी, ये राम जी का निशान है। राम जी सीधे सोते थे अपने। अच्छा, ये राम का निशान है, भगवान राम का निशान ये है, राम जी का है, जब ये सोया करते थे राम जी। अच्छा, और इधर जो है दाहिनी तरफ माता सीता जी अपने एक करवट में सोई है। अच्छा, एक ही करवट। কোৱা হয় বনবাসৰ সময়ত ৰাম আৰু সীতা এই স্থানত শয়ন কৰিছিল বা বিশ্ৰাম কৰিছিল আৰু লক্ষ্মণে কাষৰ এটা পাহাৰত প্ৰতি মুহূৰ্ততে দুয়োৰে সুৰক্ষাৰ বাবে পহৰা দি আছিল। ये रामशैया है जहां पर भगवान राम
माता जानकी के साथ विश्राम करते थे। और यहाँ से ठीक मेरे पीछे आपको दिखाई दे रही होगी वो लक्ष्मण पहाड़ी है जो मैं देख पा रहा हूँ, वो लक्ष्मण पहाड़ी है। मान्यता के मुताबिक लक्ष्मण जी वहीं पर रहा करते थे, लक्ष्मण पहाड़ी पर रहते थे और वहीं से निगरानी किया करते थे। पूरे चित्रकूट में माता जानकी और श्री राम की निगरानी किया करते थे, देख रेख करते थे। रामसेयार पिছত आमार परवर्ती दर्शन स्थान आसिल लक्ष्मण पाहाड़। उल्लेखযোগ্য যে চিত্ৰকূটৰ একমাত্ৰ স্থান যি লক্ষ্মণৰ সৈতে জড়িত আছিল। লক্ষ্মণ পাহাড় যথেষ্ট উচ্চতাত আছিল আৰু তালৈ যাবলৈ ৰোপৱেৰ সহায় ল'বই লাগিব। এই স্থানত লক্ষ্মণৰ সৈতে জড়িত বহু প্ৰমাণ আছে। সময়ৰ লগে লগে ইয়াত যথেষ্ট পৰিৱৰ্তন হৈছিল চাগে, নিৰ্মাণো হৈছিল চাগে, কিন্তু কোৱা হয় এই স্থান ত্ৰেতা যুগৰেই হয়। भगवान राम और माता जानकी उसी पर्वत के नीचे रहे। लक्ष्मण जी महाराज कुछ मर्यादा का पालन करते हुए इसी पहाड़ी से चौकीदारी किया। एक ये छोटी पहाड़ी है, लक्ष्मण पहाड़ी के नाम से विख्यात है। तो लक्ष्मण जी महाराज रात्रि के समय भगवान राम की चौकीदारी किया और दिन में भगवान राम की चरणों की सेवा पूजा में रहे। লক্ষ্মণ পাহাৰৰ পৰা ঘূৰি আহোঁতে সন্ধিয়া হৈছিল আৰু সন্ধিয়া হোৱাৰ লগে লগে ৰামঘাটত শ্ৰীৰামৰ ভক্তিৰস শুনিবলৈ পোৱা গৈছিল। ঘাটত আৰতি আৰম্ভ হৈছিল আৰু এই ঘাটতেই স্নান কৰিছিল শ্ৰীৰামে। কোনো সময় যাত্ৰা নহয়, কোনো সময় যন্ত্ৰ নাই, কিন্তু এটা গুহা আছে আৰু সেই গুহাৰ ভিতৰে আপুনি গৈ পাবগৈ ত্ৰেতা যুগ, য'ত আছে শ্ৰীৰাম, লক্ষ্মণ, হনুমান আৰু ভৰতৰ কাহিনী। মই আপোনালোকক শুনাই আছোঁ আৰু দেখুৱাই আছোঁ শ্ৰীৰামৰ তপোভূমি আৰু আপোনালোকে চাই আছে আধা সঁচা আধা কল্পনা। এই গুহাটো কি? এই গুহাটোৰ জৰিয়তে কেনেধৰণে গৈ ত্ৰেতা যুগত উপস্থিত হ'ব পাৰি, এই কাহিনী আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ আনখন পুত। ৰামায়ণৰ মতে শ্ৰীৰামৰ বনবাস শেষ কৰাই শ্ৰীৰামক বনবাসৰ পৰা অযোধ্যালৈ ঘূৰাই লৈ যাবলৈ ভৰত চিত্ৰকূটত উপস্থিত হৈছিল, য'ত ৰাম আৰু ভৰতৰ মিলন হৈছিল। কোৱা হয় চিত্ৰকূটৰ এইখিনিয়ে সেইখিনি স্থান য'ত ত্ৰেতা যুগত শ্ৰীৰাম আৰু ভৰতৰ মিলন হৈছিল। मान्यता के मुताबिक चित्रकूट की ये वही जगह है जहां पर भरत ने भगवान श्री राम से अयोध्या वापस चलने के लिए कहा था। ये पूरा क्षण इतना ज्यादा भावुक कर देने वाला था कि इस पूरे पहाड़ के ऊपर जितनी भी चट्टानें थी वो तक पिघल गई थी और नतीजे में ऐसे निशान पड़ गए भगवान श्री राम के चरणों के जो आज भी यहाँ पर मौजूद हैं। मान्यता है कि चित्रकूट में इसी जगह पर भगवान श्री राम के चरण के निशान हैं और जितने लोग उस वक्त यहाँ पर मौजूद थे उन सबके चरणों के निशान यहीं पड़े हैं। हाँ, ये देखिए भगवान राम के मिलन की जगह है। ये एड़ी है, पंजा है, घुटना है, जैसे गिरे पड़े भगवान के पद चिन्ह बन गए। प्रभु पद अंकित यमन विसेखी, जैसे ये घुटने का निशान है, ये आपका पंजा है। ये देखिए पूरा ऐसे कटा हुआ है, ये रेखाएं बनी हैं। जैसे ये राम जी का चरण बताते हैं, उस साइड में वो राम जी का पूरा चरण है, वो रेखाएं हैं उसमें। ये भरत जी का बताते हैं। ऐसे सब घुटने पंजे जैसे गिरे पड़े। उठे राम सुन प्रेम अधीरा, कहूं पट कहूं निखंग धनतीरा। जब स्वयं परमात्मा चेत हो गए तो पत्थर किसने, उसी समय पृथ्वी पिघल गई। উল্লেখযোগ্য যে চিত্ৰকূটৰ এই স্থানত শ্ৰীৰাম আৰু ভৰতৰ পদচিহ্ন পোৱা যায়। কেৱল সিমানেই নহয়, শ্ৰীৰাম আৰু ভৰতৰ মিলনৰ সময়ত যিমান লোক উপস্থিত আছিল সকলোৰে পদচিহ্ন পোৱা যায় এই স্থানত। এই শিলাখণ্ডত এনে পদচিহ্ন বহু আছে। কোৱা হয় ইয়াত লক্ষ্মণ, শত্ৰুঘ্ন, সীতা আৰু কৌশল্যাৰ লগতে বহু লোকৰ পদচিহ্ন পোৱা যায়। ইয়াত সেইসকল অযোধ্যাবাসীৰো পদচিহ্ন আছে যিসকল ভৰতৰ লগত আহিছিল। চিত্ৰকূটত আন এক স্থান আছে যাৰ নাম হৈছে ভৰতকূট। ৰামায়ণত লিখা আছে শ্ৰীৰামৰ ৰাজ্য অভিষেকৰ বাবে ভৰতে কেইবাখনো তীৰ্থস্থানৰ পৰা জল লৈ চিত্ৰকূটত উপস্থিত হৈছিল। ৰাম বনবাসৰ পৰা উভতি নাযাওঁ বুলি কোৱাৰ পিছত ভৰতে সেই পবিত্ৰ জলখিনি অত্ৰি মুনিৰ পৰামৰ্শ মতে এটা কুঁৱাত বিসৰ্জন দিছিল। কোৱা হয় সেই কুঁৱাটো এই স্থানতে আছিল। আজিৰ কুঁৱাটো যদিও নতুন, কিন্তু লোকবিশ্বাস মতে এই কুঁৱাৰ ভিতৰত ত্ৰেতা যুগৰ সেই পানীৰেই অংশ আছে।
मंत्री कहे तब भरत सन, शैल समीप सकूप, राखे तीरथ तो ये कहा पावन अमी अनूप। कहते हैं सामने पर्वत है, चित्रकूट से बता रहे हैं अतिमन, इस पर्वत के समीप ये कूप है, और ये कूप है तो चल के भैया ये सब तीर्थों का जल उस कूप में रख दिया जाए। যদিও এই পানীৰ কোনো প্ৰমাণ নাই, তথাপিও মানুহৰ বিশ্বাস আৰু আস্থাই হৈছে ডাঙৰ প্ৰমাণ। কিন্তু এই কুঁৱাৰ এটা আচৰিত কথা আছে, যিটো চমৎকাৰ বুলি ক'ব পাৰি। য'ত শ্ৰীৰাম তাতেই হনুমান। শ্ৰীৰামৰ কোনো কাহিনী নাই য'ত তেওঁৰ সৰ্বশ্ৰেষ্ঠ ভক্ত হনুমানৰ অভিযান সম্পূৰ্ণ হৈছে। যি চিত্ৰকূটত শ্ৰীৰামে ইমান দীঘলীয়া সময় পাৰ কৰিছে, তেনেস্থলত ভক্ত হনুমানৰ কাহিনী আৰু প্ৰমাণ থকাটো স্বাভাৱিক কথা। এইবাৰ আমাৰ লক্ষ্য চিত্ৰকূটৰ আটাইতকৈ ওখ স্থান আৰু যি জড়িত আছে শ্ৰীৰামৰ সৰ্বশ্ৰেষ্ঠ ভক্ত হনুমানৰ সৈতে। चित्रकूट में ऐसे तो लगभग हर जगह भगवान राम की निशानियां मिलती हैं, लेकिन चित्रकूट में ही एक ऐसी भी जगह है जहां उनके परम भक्त हनुमान की निशानी आज भी मौजूद है, जो त्रेता काल से यहीं पर है। লোকবিশ্বাস মতে চিত্ৰকূটৰ এই হনুমান ধাৰাতে লংকাৰ পৰা অযোধ্যালৈ ঘূৰি অহাৰ সময়ত কিছু সময়ৰ বাবে শ্ৰীৰামে জিৰণি লৈছিল। কেৱল সিমানেই নহয়, এই স্থানতে পৱনপুত্ৰ হনুমানে লংকা দাহ কৰাৰ পিছত নিজৰ নেগুৰৰ পৰা জুই নুমুৱাই শান্ত হৈছিল। সেই কাহিনী আজিও হনুমান ধাৰাত আস্থাৰে দৰ্শনাৰ্থীক শুনোৱা হয়। जिस समय लंका इत्यादि विजय करके अवध का राज करके भगवान साकेत जाने लगे, उस समय हनुमान जी महाराज को बुला करके कहे कि नाथ तुम कुछ मांगिए, क्योंकि मैं आपका ऋणी हूं। तो हनुमान जी ने हाथ जोड़ के प्रार्थना की है कि नाथ देना चाहते हैं, जब से मैंने लंका जलाई है, वो लंका जलाने की दाह जान मेरी और में शांत हुई, तो मुझे कोई ऐसा ठंडा पवित्र धाम बताएं कि जहां बैठ के लंका जलाने की दाह शांत होती रहे, और आपका मैं 24 घंटे दर्शन भी पाता रहूं। तब अपना दिव्य धाम चित्रकूट धाम बताए, यहाँ ला के स्थान देते हैं, अपना बाण मार के सरस्वती नाम गंगा मैया प्रवाहित करते हैं। কোৱা হয় হনুমান ধাৰাত প্ৰবাহিত জল গংগা নদীৰ জল। ইমান ওখ পৰ্বতত এই স্থানত গংগা নদী কেনেকৈ প্ৰবাহিত হ'ব? কিন্তু এই পানী ক'ৰ পৰা আহে, কলৈ যায়, কোনেও নাজানে। আৰু এই কথা মানুহে চমৎকাৰ বুলিয়েই বিশ্বাস কৰে। হনুমান ধাৰাৰ কাষতেই সীতাৰ ৰান্ধনি ঘৰ আছে, আৰু ইয়াতেই সীতাই শ্ৰীৰামৰ বাবে অন্ন প্ৰস্তুত কৰিছিল। আজি এই স্থানত প্ৰতীকী আকাৰত এটা ৰান্ধনি ঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ কাহিনী 5জন ঋষিৰ সৈতে আগবাঢ়ে। ইয়াতে 5জন ঋষিক ভোজন কৰোৱাইছিল সীতাই। वनवास में भगवान राम जब आए थे, उस समय यहाँ जंगल में कोल भील आदिवासी रहते थे। उन लोगों ने सुना कि भगवान का आगमन हुआ, दर्शन करने आए थे, तो यहाँ पर कंदमूल फल लाए थे। कंदमूल फल पर धोना चले रक्त लुटन जैसे। ইয়াৰ উপৰিও চিত্ৰকূটত শ্ৰীৰামৰ বহু কীৰ্তিচিহ্ন পোৱা যায়। এইবাৰ আমি আগবাঢ়িছো ৰাম আৰু ৰাক্ষসৰ বহু ভয়ংকৰ যুদ্ধ হোৱা এটা বিশেষ স্থানলৈ, দণ্ডকাৰণ্য, য'ত ৰামে খৰদূষণক হত্যা কৰিছিল, য'ত লক্ষ্মণে সুপৰ্ণখাৰ নাক কাটিছিল। কিন্তু এইটো কথা বহু কম মানুহে জানে যে বনবাসৰ সময়ত শ্ৰীৰামৰ সৈতে ৰাক্ষসৰ প্ৰথমখন যুদ্ধ হৈছিল চিত্ৰকূটতে। চিত্ৰকূটৰ কাষতেই আছিল জানকী কুণ্ড, আৰু যলৈ সীতা দেৱী আহিছিল বনবাসৰ সময়ত বিভিন্ন কাৰণত। এতিয়া এই জানকী কুণ্ডৰ কাষতেই সীতা দেৱীৰ পদচিহ্ন পোৱা যায়। জানকী কুণ্ডৰ কাষতেই সতী অনুসূয়া মন্দিৰ অৱস্থিত। সতী অনুসূয়া অত্ৰি মুনিৰ পত্নী আছিল, যি নিজৰ তপস্যাৰ বলত মন্দাকিনী নদীক চিত্ৰকূটলৈ আনিছিল। ৰামায়ণৰ মতে মনীষী বাল্মীকিয়ে কোৱাৰ বাবে ভগৱান ৰাম অত্ৰি মুনিৰ আশ্ৰমলৈ গৈছিল আৰু সতী অনুসূয়াক লগ পাইছিল। মন্দাকিনী নদীৰ কাষতেই সতী অনুসূয়াক লগ হৈছিল, আৰু অনুসূয়াই দিব্য বস্ত্ৰ আৰু অলংকাৰ উপহাৰ দিছিল সীতা। प्रमाण पढ़ेंगे तो उसमें लिखा है कि अनसुईया के पद गई सीता, मिलही बहोरी सुशील विनीता। जब अनसुईया माता के पास सीता जी जाती है तो उनसे सुशील और विनम्र भाव से मिलती हैं, और उन्हें यहाँ से एक वस्त्र देती हैं जो दिव्य वसन भूषण पहनाए, जो नित नूतल अमल सुहाए।
ऐसे वस्त्र और आभूषण देती हैं जो न कभी गंदे होते थे, न फटते थे, न पुराने होते थे, और नित्य सुबह होने पर उसके रंग आकार बदल जाया करते थे। এইবাৰ আমি সেই স্থানলৈ যাবলৈ ওলাইছো যি স্থানৰ সৈতে শ্ৰীৰামৰ বহু তথ্য প্ৰমাণ জড়িত আছে, গুপ্ত গোদাবৰী। কোৱা হয় যে গুপ্ত গোদাবৰীৰ পৰাই ৰাম আৰু ৰাক্ষসৰ যুদ্ধ আৰম্ভ হৈছিল। কোৱা হয় যে গুপ্ত গোদাবৰীৰ দুটা গুহাত ৰামায়ণৰ বহু কাহিনী জড়িত আছে, যিসমূহ চাবলৈ আৰু বুজিবলৈ বহু দৰ্শনাৰ্থী উপস্থিত হয়। গুহা সম্পূৰ্ণৰূপে প্ৰাকৃতিক আছিল। এই গুহা নিৰ্মাণ কৰাটো মানুহৰ পক্ষে সম্ভৱ নাছিল। কোৱা হয় ভগৱান ৰামৰ বাবে বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰিছিল এই গুহাৰ। আগুৱাই যোৱাৰ লগে লগে আমাৰ চকুত পৰিল ৰাম দৰবাৰ। কোৱা হয় ৰাম লক্ষ্মণে ঋষিমুনিৰ সৈতে ইয়াতেই বহিছিল। এই গুহাৰ ভিতৰত ৰাম কথাৰ এক বেলেগ পৃথিৱী পোৱা যায়। ये गुप्त गोदावरी गुफा के अंदर का ये जो राम दरबार है वो उनके वनवास शुरू होने से पहले से ही मौजूद रहा है। এই গুহাতেই ৰাম আৰু ৰাক্ষসৰ প্ৰথম যুদ্ধ হৈছিল। শ্ৰীৰামৰ শৰেৰে মৃত্যু হোৱা প্ৰথম ৰাক্ষস আছিল ময়ংক, আৰু যাৰ খটখটা চুৰ বুলিও পৰিচয় আছে। এই ক'লা ৰঙৰ শিলাখণ্ডক মায়ংক ৰাক্ষসৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। সম্পূৰ্ণ গুহাটোৰ ভিতৰত এই স্থানতে শিলৰ ৰং ক'লা কিয়? এই কথাটোত যিকোনো মানুহৰেই প্ৰশ্ন হ'ব পাৰে। প্ৰবাদ অনুসৰি এই গুহাৰ ভিতৰত প্ৰবাহিত পানী গোদাবৰী নদীৰ। প্ৰকৃতাৰ্থত গোদাবৰী নদী চিত্ৰকূটৰ পৰা শ শ কিলোমিটাৰ দূৰত নাচিকত অৱস্থিত। এই কাহিনীও বৰ ৰোমাঞ্চকৰ। এটা অদ্ভুত গুহা, ইয়াত প্ৰবাহিত গুপ্ত গোদাবৰী নদী আৰু ইয়াৰ সৈতে জড়িত ৰাম কথা। এই সকলোবোৰ এটা স্থানতে কিয়? একাংশ লোকে ইয়াক সংযোগ বুলি বিশ্বাস কৰে, আৰু আন কিছু লোকৰ বাবে এয়া ৰামায়ণ আৰু ৰাম কথাৰ সাক্ষী বুলি বিশ্বাস কৰা হয়। কিছু আগুৱাই যোৱাৰ পিছত গুহাৰ ভিতৰত পানীৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে। আগলৈ গুহাৰ পৰিসৰ কমি আহিছিল। কোৱা হয় এই গুহাৰ পানীতেই ৰাম লক্ষ্মণে স্নান কৰিছিল। গুহাৰ ভিতৰত ৰামকুণ্ড আৰু লক্ষ্মণ কুণ্ডও আছে, কিন্তু গুহাৰ পৰিসৰ সৰু হৈ যোৱাৰ বাবে এই স্থানৰ পৰাই দৰ্শনাৰ্থী উভতি যাব লগা হয়। চিত্ৰকূটত শ্ৰীৰামৰ সৈতে জড়িত ইমানেই কাহিনী আছে, ইমানেই তথ্য প্ৰমাণ আছে যে চিত্ৰকূটত ঘূৰি ফুৰিলে ৰামায়ণ কালত থকাৰ দৰে অনুভৱ হয়। আৰু যেতিয়ালৈকে মন্দাকিনী নদীত পানী বৈ থাকিব, এই তথ্য প্ৰমাণ থাকিব, তেতিয়ালৈকে ৰামঘাটত শ্ৰীৰামৰ কথা আৰু কাহিনী মানুহৰ বাবে এক গভীৰ ৰহস্য হৈ থাকিব, আৰু যুগে যুগে শ্ৰীৰামৰ কাহিনী অমৰ হৈ থাকিব। যেতিয়ালৈকে গুপ্ত গোদাবৰী থাকিব, যেতিয়ালৈকে মন্দাকিনী নৈ থাকিব, যেতিয়ালৈকে ৰামঘাট থাকিব, তেতিয়ালৈকে ত্ৰেতা যুগৰ এই শ্ৰীৰামৰ কাহিনী আমাৰ বাবে এক ৰহস্য হৈ থাকিব। কিন্তু তাৰ মাজতে যি প্ৰমাণ, যি তথ্য, যি সমল আমাৰ চকুত পৰিছিল, আমাৰ কেমেৰাত বন্দী কৰিবলৈ বিচাৰিছিলোঁ, সেই প্ৰমাণ আৰু সেই সমল লৈ আপোনালোকৰ বাবে আমি আগবঢ়ালোঁ শ্ৰীৰামৰ তপোভূমিৰ এই কাহিনী। এতিয়া এই কাহিনী দেখাৰ পিছত আপোনালোকে বিচাৰ কৰক এয়া সঁচা নে কল্পনা। আজিৰ অনুষ্ঠানৰ সৈতে মই চক্ৰপাণি পৰাশৰে বিদায় ল'লোঁ। পৰৱৰ্তী সময়ত পুনৰ আন এক কাহিনী মই আপোনালোকৰ বাবে লৈ আহিম। আজিলৈ বিদায় দিয়ক। নমস্কাৰ।